Hello student, Hosea district হৈ যোৱা ফাইল এক্সামিনেশ্যনৰ 2024 জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ ক্লাছ 9ৰ আৰু কেইদিন আগতে এখন কুৱেশ্যন পেপাৰ মানে পৰীক্ষা হৈছিল আৰু এতিয়া তোমালোকক মই 45টা MCQ সলভ কৰাই দিছোঁ। তোমালোকে মিলাই চোৱা তোমালোকৰ কেইটা শুদ্ধ বা অশুদ্ধ হৈছে। আৰু এখন কুৱেশ্যন পেপাৰ যিসকলে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে কুৱেশ্যন কেইটা ভালদৰে চোৱা যাতে আগন্তুক পৰীক্ষাত যদি এনেদৰে কুৱেশ্যন আহে তোমালোকে সলভ কৰিব পাৰা। আৰু ইয়াত 45টা MCQ সলভ কৰাই দিয়া আছে আৰু বাকী কেইটা তোমালোকে নিজে নিজে চোৱা আৰু সকলো দিবলৈ হ'লে ভিডিঅ'টো দীঘল হৈ যাব। মই তোমালোকক 45টা MCQ সলভ কৰাই দিছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি থৈ দিয়া যাতে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন সদায় পাবলৈ। আৰু যদি কোনোবাৰ এখন PDF লাগে তে মোৰ কমেণ্ট বক্সত মানে তোমালোকে ডেছক্ৰিপশ্যন বক্সত ইউটিউবৰ তোমালোকে PDFটো পাই যাবা আৰু ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা।